হ'ব তোমালোকে কাণ পাতি শুনিবা হা এখন গাঁৱত দুজন বুঢ়া বুঢ়ী আছিল সিহঁতৰ দুজন ল'ৰা আছিল এজনৰ নাম ডাঙৰজনৰ নাম আছিল কণ সৰুজনৰ নাম আছিল মন সিহঁত দুয়ো ডাঙৰ হৈ থাকিল चैनल को सब्सक्राइब करो पहले हाँ जल्दी करो मुझे पता है कि आप लोग नहीं करते हो वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते ये लाल कलर का बटन नहीं से दबाओ जल्दी दबाओ फिर मैं शुरू करूँ दबा दो जल्दी दबा दिया घंटी भी दबा देना ठीक কিছু বছৰৰ মূৰত মাক দেউতাক দুয়োজনে কিবা এটা বেমাৰত পৰি ঢুকাই গ'ল তাৰ পিছত এনেকৈ ডাঙৰ হৈ এদিন কণে মনক ক'লে মন মা দেউতাই এৰি থৈ যোৱা বস্তুকেইপদ আমি সমানে ভগাই লওঁ দিয়া তেতিয়া মনে ক'লে আমাৰ দেখোন বস্তুৱে নাই দাদা কিনো ভগাই ল'ম তেতিয়া কণে ক'লে হ'ব তুমি মনে মনে থাকা মই গোটেইখিনি সমানে যি আছে ভগাই ল'ম এই বুলি কণে ভগাই দিলে কেনেকৈ ভগালে ক'লে যিখন কেঁথা আছে সেইখন দিনত তুমি ল'বা আৰু ৰাতি মই ল'ম আৰু ঘৰৰ পিছফালে থকা ফল লগা গছবিলাকৰ আগভাগটো মই ল'ম গুৰি ভাগটো তুমি ল'বা গাইজনীৰ কলি গাই এজনী আছিল গাইজনীৰ আগভাগটো তুমি ল'বা পিছৰ ভাগটো মই ল'ম মনে সকলো মানি ল'লে সেইমতে কাম কৰিলে মনে দিনত কেঁথাখন ৰ'দাই শুকাই ধুনীয়া কৰি থয় আৰু ৰাতি কণে গাত আৰামেৰে লৈ শুই থাকে কণে ঠাণ্ডাত কঁপি ৰাতিটো পাৰ কৰে গছবিলাকৰ গুৰি ভাগ চাফ চিকুণ কৰি সাৰ পানী দিয়ে লমে ফল লাগে কণে আৰামেৰে পাৰি খায় গাইজনীৰো হাঁহ পানী সকলোখিনি মনে যোগান ধৰে কণে গোটেইখিনি ৰাতিপুৱা খীৰাই লৈ গাখীৰ খাই দিয়ে তেতিয়া মনৰে দুখ লাগিল একোৱে নাপায় এদিন দুখ মনেৰে বহি থাকিল এক ঠাইত তেতিয়া তাতে এগৰাকী আইতা আহি সুধিলে কি হৈছে মন তুমি কিয় দুখ কৰি আছা তেতিয়া সি কণৰ সকলো চতুৰালিৰ কথা কৈ দিলে তেতিয়া আইতাগৰাকীয়ে ক'লে তোমাৰ মা দেউতাই মোক তোমালোকক চাব কৈ গৈছে আজি মই তোমালোকক নাচামনে ৰ'বা মই তোমাক এটা বুদ্ধি শিকাই দিওঁ মোৰ মতে তুমি কৰিবা তেতিয়া কণে তোমাক সকলো বস্তু দিব সেইমতে বুঢ়ীয়ে বুদ্ধি শিকাই দিলে কি ক'লে কেঁথাখন দিনত তুমি তিয়াই থবি আৰু ফলবিলাক পাৰিব গ'লে তুমি গুৰি ভাগ কাটি দিব যাবি আৰু যেতিয়া গাই খীৰাব যাব তেতিয়া তুমি গাইজনীৰ আগভাগত মুখে গালে এচাৰিৰে কোবাই দিবি তেতিয়া সি গাই খীৰাব নোৱাৰিব এনেকৈ যেতিয়া বুঢ়ীৰ বুদ্ধিমতে মনে কাম কৰিলে কণে তেতিয়া নিজৰ চতুৰালিটো ধৰিব পাৰিলে পাৰি কি কৰিলে মনক ক'লে মন মই সকলো বুজিলোঁ মোৰ ভুল হ'ল আজিৰ পৰা মই তেনেকুৱা নকৰোঁ আহা তুমি আৰু মই সকলো বস্তু সমানে ভগাই লওঁ মোৰ ভুল হৈছে মন এই বুলি সি সকলো স্বীকাৰ কৰি সেইদিনাখনৰ পৰা মিলিজুলি থাকিল ইয়াৰ পৰা কি বুজি পালা কোনেও কাকো ঠগাব নালাগে হয়নে নহয় হ'ব দে বাৰু